নমস্কাৰ বন্ধুসকল, মোৰ নাম বিপুল নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধুসকল, আজি আপোনালোকক মই বিজনেছ কেনেকৈ কৰিব লাগে বা কেনেকুৱা ধৰণৰ বিজনেছ কৰিলে আপুনি অলপ টকাতে লাভান্বিত হ'ব পাৰিব, সেইটোৰ ভিত্তিত মই আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। চ' আপোনালোকে অলপ স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। হে গাইজ, আপুনি এনেকুৱা ধৰণৰ এটা বিজনেছৰ ওপৰত বাছি লওক যে যিটো বিজনেছৰ দ্বাৰা আপুনি লাভান্বিত হ'ব আৰু আপোনাৰ কাষ্টমাৰো লাভান্বিত হ'ব। চ' আপোনালোকে এনেকুৱা এটা কাম কৰক, বিজনেছ কৰিবলৈ ইমান টকাও নালাগে আৰু বিজনেছ কৰিবৰ কাৰণে ইমান কোৱালিফিকেশ্যনৰ দৰকাৰ নাই। মানে মই কোৱালিফিকেশ্যন লাগে আৰু টকাও লাগে, এই দুটা নালাগা বুলি নকওঁ মই, কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ। আপুনি যে বিজনেছ কৰিব, আপুনি MBA PhD এইবোৰ নপঢ়া হ'লেও হ'ব। আপোনাৰ বিজনেছ কৰিবলৈ কাৰণে লাগিব অলপমান বুদ্ধি, যিটো আপুনি জ্ঞান আৰু বুদ্ধিৰ দ্বাৰা পৰিচালনা কৰিব পাৰিব। মই কোৱা কথাবোৰ আপোনালোকৰ মতামতৰ লগত নিমিলিব পাৰে। মই কথাটো মোৰ ধাৰণাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ। ইয়াত ভুল ভ্ৰান্তি হ'ব পাৰে আৰু ভুল হোৱাটো স্বাভাৱিক। তেন্তে আহোঁ আমি এতিয়া মূল কথালৈ আহোঁ। আপোনালোকে প্ৰথমতে এনেকুৱা এখন দোকান দিব পাৰে। আপুনি আপোনাৰ চহৰত যিখন দোকান খুব গুৰুত্ব বা ইম্পৰ্টেণ্ট হৈ আছে, সেইখন দোকান আপুনি দিব পাৰে। ধৰি লওক আপোনাৰ চহৰত এখন কাপোৰ দোকান ইম্পৰ্টেণ্ট হৈ আছে বা কাপোৰ দোকান সেনেকুৱা ভাল কাপোৰ দোকান নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি কাপোৰ দোকান এখন দিব পাৰে। বা আপুনি আপোনাৰ ওচৰত আপোনাৰ চহৰৰ ওচৰত এখন চিৰাৰ মিল দিব পাৰে, যাৰ ফলত আপুনিও লাভান্বিত হ'ব আৰু আপোনাৰ কাষ্টমাৰো লাভান্বিত হ'ব। আৰু যে আপুনি দুই এজন মানুহক চলাব বা আপুনি যে দুই এজন মানুহ কাম কৰিবলৈ নিয়োগ কৰিব, সেইটো ক্ষেত্ৰত সেই মানুহবোৰৰ পৰা সহায় হ'ব। বা আপুনি এখন পুৰণি মোবাইল ৰিপেয়াৰিং দোকান দিব পাৰে, যাৰ ফলত কিছুমান মানুহৰতো নতুন মোবাইল কিনিবলৈ পইচা নাথাকে নহয়। চ' আপুনি দিয়া পুৰণি মোবাইল দোকানখনৰ পৰা কম দামত যদি লৈ যায়, এই গ্ৰাহকজনো লাভ হ'ব, লগতে আপোনাৰ যে এটা সমস্যা হৈ আছিল আপোনাৰ গ্ৰাহকৰ, সেই সমস্যাটোৰো সমাধান হ'ব। বা আপুনি এটা বায়'ফ্লগ বনাব পাৰে, যাৰ ফলত আপুনি বায়'ফ্লগ বনাবলৈ ইমান টকাৰ প্ৰয়োজন নহয়। 50-60 হাজাৰমান টকাৰ ভিতৰত আপুনি মাছ পোহাৰ লগতে বায়'ফ্লগটো সম্পূৰ্ণ হৈ উঠিব। বায়'ফ্লগ বনালে আপুনি নিজেও মাছ খাব পাৰিব আৰু লগতে বেচিবও পাৰিব। কি এটা সুবিধা, হয়নে নহয় বন্ধুসকল? বা আপোনালোকে এনেকুৱা এটা কামো কৰিব পাৰে, আপোনালোকে মুৰ্গীৰ ফাৰ্ম এখন খুলিব পাৰে, ব্ৰইলাৰেই হওক বা লোকেল ফাৰ্মেই হওক। আচল কথাটো হ'ল ব্ৰইলাৰ ফাৰ্ম খুলিলে 40ৰ পৰা 45 দিনৰ ভিতৰতে পইচাটো পায়। সেইকাৰণে বহু মানুহে ব্ৰইলাৰ ফাৰ্মখন বাছি লয়, পইচাটো সোনকালে পাবৰ কাৰণে। কিন্তু আপোনালোকক মই উপদেশ দিব খোজোঁ যে আপোনালোকে কৰিলে লোকেল মুৰ্গীৰে ফাৰ্ম বনাওক, তেতিয়া আপুনি বেছি লাভান্বিত হ'ব পাৰিব। লগতে লোকেল মুৰ্গীৰ বেমাৰ আজাৰ খুব কম। মই দিয়া আইডিয়া কেইটা আপোনালোকৰ কোনটো বেছি ভাল লাগিল মোক কমেণ্ট কৰিবলৈ জনাব নাপাহৰিব। আৰু লগতে আমাৰ বিপুল নাথ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। কেনেকুৱা পালে জনাব। ধন্যবাদ।